কিমান চনত আৰম্ভ হৈছিল উত্তৰটো হ'ব উত্তৰফালে আগুৱাম আমি উত্তৰটো হ'ব 1947 চনত স্বাধীনতা ফুটবল কাপ আৰম্ভ হৈছিল আমি সপ্তম প্ৰশ্নটো ফালে আগুৱাম সপ্তম প্ৰশ্নটো হ'ব ৰঞ্জিত ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন খেলুৱৈ কোন নামটো আমি জানিব চেষ্টা কৰিম নামটো হ'ব অনুপ ঘটক প্ৰথম 100টা উইকেট দখল কৰে অসমৰ অনুপ ঘটকে আমি অষ্টম প্ৰশ্নটো ফালে আগুৱাম অষ্টম প্ৰশ্নটো হ'ব ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোনজন ব্যক্তি উত্তৰটো জানিব চেষ্টা কৰিম উত্তৰটো হ'ব নুৰুল আমিন এইবাৰ আমি 9 নম্বৰ প্ৰশ্নটো ফালে আগুৱাম নৱম প্ৰশ্ন 9 নম্বৰ প্ৰশ্নটো হ'ব 9 নম্বৰ প্ৰশ্নটো হ'ব বুৰঞ্জী শব্দৰ অৰ্থ কি বুৰঞ্জী শব্দৰ অৰ্থটো কি উত্তৰটো জানিব চেষ্টা কৰিম উত্তৰটো হ'ব নজনা কথাৰ ভঁৰাল বুৰঞ্জী শব্দৰ অৰ্থটো হ'ল নজনা কথাৰ ভঁৰাল আমি 10ম প্ৰশ্নটো ফালে আগুৱাম 10 নম্বৰ প্ৰশ্নটো হ'ব কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল প্ৰাগজ্যোতিষপুৰৰ ৰজাজন উত্তৰটো হ'ব ভগদত্ত কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্ত অংশগ্ৰহণ কৰিছিল আমি 11 নম্বৰ প্ৰশ্নটো ফালে আগুৱাম 11 নম্বৰ প্ৰশ্নটো হ'ব আহোমসকল অসমলৈ কেতিয়া আহিছিল অসমত আহোমসকলে কেতিয়া আহিছিল সেই সময়টো আমি জানিব চেষ্টা কৰিম উত্তৰটো হ'ব 1228 খ্ৰীষ্টাব্দত আহোমসকল প্ৰথমতে অসমত আহিছিল এতিয়া আমি 12 নম্বৰ প্ৰশ্নটো আগুৱাম 12 নম্বৰ প্ৰশ্নটো হ'ব আহোম ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল আহোম ৰাজ্যখনৰ প্ৰতিষ্ঠাক কোন আছিল মানে কোনে কৰিছিল উত্তৰটো জানিব চেষ্টা কৰিম আমি স্বৰ্গদেউ চাওলিং চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আমি 13 নম্বৰ প্ৰশ্নটো ফালে আগুৱাম 13 নম্বৰ প্ৰশ্নটো হ'ব আহোমৰ প্ৰথম ৰাজধানী কি আহোম ৰাজ্যৰ যে এখন ৰাজধানী আছিল প্ৰথম ৰাজধানীখনৰ নাম কি আছিল সেইটো জানিব চেষ্টা কৰিম উত্তৰটো কি হ'ব চৰাইদেউ অৰ্থাৎ চৰাইদেউ আছিল আহোমসকলৰ প্ৰথম ৰাজধানী এতিয়া আমি 14 নম্বৰ প্ৰশ্নটো ফালে আগুৱাম 14 নম্বৰ প্ৰশ্নটো হ'ব আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল উত্তৰটো আমি জানিব চেষ্টা কৰিম উত্তৰটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল আমি 15 নম্বৰ প্ৰশ্নটো ফালে আগুৱাম 15 প্ৰশ্নটো হ'ব আহোমসকলৰ মানে আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল উত্তৰটো জানিবলৈ চেষ্টা কৰিম আমি উত্তৰটো হ'ব চন্দ্ৰকান্ত সিংহ আহোমসকলৰ শেষ ৰজা আছিল এতিয়া আমি 16 নম্বৰ প্ৰশ্নটো হ'ব আহোমৰ ল'ৰা ৰজাৰ প্ৰকৃত নাম কি আহোমৰ ল'ৰাজনৰ প্ৰকৃত নাম কি আছিল উত্তৰটো জানিম আমি উত্তৰটো কি হ'ব চুলিকপা আহোমসকলৰ ল'ৰা ৰজাৰ নাম আছিল আমি 17 নম্বৰ প্ৰশ্নটো ফালে আগুৱাম বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল আমি উত্তৰটো জানিবলৈ চেষ্টা কৰিম উত্তৰটো হ'ব ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল এতিয়া আমি 18 নম্বৰ প্ৰশ্নটো ফালে আগুৱাম 18 নম্বৰ প্ৰশ্নটো চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল কোন দেশৰ পৰা চুকাফাই অসমলৈ আহিছিল উত্তৰটো হ'ব মাওলুং দেশৰ পৰা অসমলৈ আহিছিলে চুকাফা
এবাৰ আমি 19 নম্বৰ প্ৰশ্নটো ফালে আগাম 19 নম্বৰ প্ৰশ্নটো হ'ব মুনডুং চুনখাম মানে কি মুনডুং চুনখাম মানে কি ইয়াৰ অৰ্থটো আমি জানিব চেষ্টা কৰিম উত্তৰটো হৈছে সোণৰ বাগিচাৰে ভৰা দেশ এবাৰ আমাৰ 20 নম্বৰ প্ৰশ্নটো আজিৰ শেষ প্ৰশ্নটো ফালে আমি আগাম শেষ প্ৰশ্নটো হ'ব অসমৰ মৰিয়াসকল কি ব্যৱসায়ৰ লগত জড়িত অসমৰ মৰিয়া সম্প্ৰদায়ৰ মানুহখিনি কি ব্যৱসায়ৰ লগত জড়িত আছিল উত্তৰটো জানিব চেষ্টা কৰিম উত্তৰটো হ'ব কাঁহৰ বাচনৰ ব্যৱসায় কাঁহৰ বাচন